এনি পলিটিক্যাল সাইড হকবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু দুপৰীয়াৰ শীৰ্ষ খবৰৰ সৈতে ষ্টুডিঅ'ত মই সুমন তালুকদাৰ আৰু এই মুহূৰ্তত জনাবলৈছো দুপৰীয়াৰ শীৰ্ষ খবৰসমূহ অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি কাৰ্বি আংলং জিলাৰ ধনহিৰিৰ সীমান্তৱৰ্তী এলেকাত প্ৰৱেশ নগা দুৰ্বৃত্তৰ দিখাংচি অঞ্চলৰ পৰা অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই লৈ যায় পশুধন নিখাৰ ভিতৰতে এলেকাটোত শতাধিক গৃহ নিৰ্মাণ কৰিছে নগাই এতিয়া আতংকিত হৈ পৰা দেখা গৈছে দিখাংচি অঞ্চলৰ ৰাইজক আৰু ইতিমধ্যে বিবদমান এলেকাত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী আজি 402 সংখ্যক মহাবীৰ লাচিত দিৱস শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে আহোম সেনাক নেতৃত্ব দিয়া সেনাপতি বীৰ যোদ্ধা লাচিত বৰফুকনক স্মৰণ কৰিছে ৰাজ্যবাসীয়ে আজিৰে পৰা IPL 2025ৰ মেগা নিলাম সৌদি আৰবৰ জেদ্দাহত অনুষ্ঠিত হ'ব এই নিলাম প্ৰক্ৰিয়া ভাৰতীয় সময় অনুসৰি আজি বিয়লি 3:30 বজাৰ পৰা আৰম্ভ হ'ব নিলাম প্ৰক্ৰিয়া দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই নিলামী প্ৰক্ৰিয়া পুনৰ লেবাননত আক্ৰমণ ইজৰাইলৰ লেবাননৰ ৰাজধানী বেইৰুটত পুনৰ এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ এই আক্ৰমণত মৃত্যু হৈছে 20 গৰাকীকৈ লোক আৰু আহত হৈছে 64 গৰাকীকৈ লোক এই পৰ্যন্ত লেবাননত 3500ৰো অধিক লোকৰ মৃত্যু হৈছে সংঘৰ্ষস্তূপত পৰিণত হৈছে বৃহৎ অট্টালিকা তথা কেইবাখনো বাহন বানপানীত ক্ষতিগ্ৰস্তই পাব ক্ষতিপূৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অহা 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত চৰকাৰে দিব ক্ষতিপূৰণ ইতিমধ্যে বানপানীত ক্ষতিগ্ৰস্তসকলৰ তালিকা সাজু কৰা হৈছে বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ